এয়া আমি গুৱাহাটী ষ্টেচনৰ ৰেল ৰিপেয়াৰিং জেগাত আছোঁ। এয়া চাওক, এয়া ৰেল বনোৱা হয়, ইয়াৰ ৰেলৰ চকা চাওক কেনেকুৱা থাকে। এইপিনে দেখুৱাই দিছোঁ মই, চাওকচোন কি ধুনীয়াকৈ ৰাখি থৈ দিছে। এয়া বেল, ৰেলৰ যে চকাটো ঘূৰে আৰু বেল, এই ইঞ্জিনৰ মেচিন হয়। চাওকচোন কি ধুনীয়াকৈ ৰাখি থৈ দিছে চকাবোৰ। মানে বহুত দূৰলৈকে আছে, মই যোৱা নাই। চাওকচোন কি ধুনীয়াকৈ ৰাখিছে, কিমান ওখ এইবিলাক জেক। ইয়াত ৰেলৰ ডবা আনি কিনে ইয়াৰ তলত কাম কৰা হয়, ইয়াৰ তলত সোমাই যায় মানুহ। এয়া দাদা আছে, এইটো দত্ত দা। দেখা নাপায়। তাৰপিছত বেছি নপৰিবি, সেইবিলাকো বোলে ভালকৈ ৰখা নাই।